Mudabat, BJP Mudabat, Osok Single Mudabat, Osok Single Mudabat, BJP down, BJP down, Osok Single go back, Osok Single Mudabat, Osok Single Mudabat, Congress side long live, Congress side long labad, Rahul Gandhi Jindabad, Rahul Gandhi Jindabad, BJP go back, BJP go back, BJP go back, BJP Mudabad, also single Mudabad, also single Congress side Jindabad, Congress side long live, also single Mudabad, also single Mudabad, also single Mudabad. প্ৰতিবাদটো আমি আজি ষ্টেট ৱাইড প্ৰটেষ্ট হৈছে। এইটো অশোক সিংহাৰে যিটো মিনিষ্টাৰে যিটো কংগ্ৰেছত ইয়াত লিখা আছে ডিক্লেৰেটৰী ৰিমাৰ্ক যিটো দিছে কংগ্ৰেছক যে জন্তু বুলি কৈছে, সেইটোতো অপমান আমাক কংগ্ৰেছ পাৰ্টিক কৰিছে। কংগ্ৰেছ পাৰ্টি অপমান কৰা মানে কংগ্ৰেছ পাৰ্টিয়ে ভাৰত আমাক স্বাধীন দিছে, আৰু সেই কংগ্ৰেছত স্বাধীন আনা আমাৰ বহুত নেতাকেইটা জড়িত আছে। কংগ্ৰেছক ইনচাল্ট কৰে মানে ফ্ৰীডম ফাইটাৰক, আনচাং হিৰোজ কেইটাকো সি অপমান কৰিছে। লগতে আমাৰ যিটো পণ্ডিত জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, চৰ্দাৰ বল্লভ ভাই পেটেল, সেইবিলাকক সকলোকে অপমান কৰিছে, ইনচাল্ট কৰিছে। আৰু সেই কথাটো মই পিছতে ভাবিছোঁ যে আচৰিত কথা নহয়। কিয় আচৰিত কথা নহয় যে অসমতে এতিয়া বিখ্যাত হৈছে, নহয় জানো? বিখ্যাত হৈছে কি গুৰু চোৰ পাৰ্টিৰ পৰা এই ধৰণৰ যদি আমি এক্সপেক্ট নকৰোঁ, কি এক্সপেক্ট কৰিম? অনলি আ কাউ থিফ, অনলি আ গুৰু চোৰ কেন স্পীক অৰ কেন হেভ ছাচ কোৱালিটি অফ ৰিমাৰ্ক, এই ধৰণতে দিব। আৰু লগতে বিখ্যাত হৈ আছে গোটেই ভাৰতবৰ্ষত যে ৰাহুল গান্ধীয়ে অলৰেডি অপেনলি চবক দেখাই দিছে প্ৰেছ মিটত, আটাইতকৈ ডাঙৰ প্ৰেছ মিটত, যে সিহঁতি ভোট চোৰ কৰিছে। এই ভোট চোৰটো ডাইভাৰ্ট কৰিবৰ কাৰণে কি ধৰণৰ সেইটো ৰিমাৰ্ক দিছে। আৰু সেই ৰিমাৰ্কটো এই গুৰু চোৰ পাৰ্টিয়ে অসমত যে কংগ্ৰেছ পাৰ্টি কৰিছে, সেইটোৱে আমাৰ মূল বিষয় আজি এই প্ৰগ্ৰাম। কিছু সময় আগত যেনেকা দিছামাত তুলিৰাম ৰহাঙে ফৰেষ্ট মাটি চব লৈ লৈছে, যেনিবা হিমাৰী ক্ৰ'ৰ মাটি যে ব্লেক মানিটো হোৱাইট কৰিবৰ কাৰণে এই মাঞ্জাত লৈছে, নহয় জানো? এই বুগিয়াত চুকিৱালাত যে নাহৰ চলাত তুলিৰাম যে চাহ বাগান লৈছে, ইয়াৰ পিছত সেই চিলুনিজান যে চাহ বাগান লৈছে, ইয়াৰ পিছত নম্বৰ, এইবিলাক উত্তৰ দিয়কচোন। নম্বৰ যিটো টি ষ্টেটটো তই তোমাৰ ভাই ৰবিৰাম নামত ল'ব খোজা, এই মাটিটো ইমান ক্ৰ'ৰ 14 ক্ৰ'ৰ নে পইচা দিয়াৰ পিছত তোমাৰ যে আজিলৈকে নাম হোৱা নাই, সেইটো কিয় চুপচাপ আছে? সেইটো আমি বিচাৰিম। আপুনি কেছো দিছিলে, চুপচাপ আছে, কেছো লগা নাই। মই বেলেগ কথা নকওঁ। এইটো ডাইৰেক্টৰ এগ্ৰিকালচাৰ আছাম খানাপাৰা, ডাইৰেক্টৰ এগ্ৰিকালচাৰ কাৰ্বি আংলং, এইটো চব লুম্বাজং কিমান হ'ব? ইয়াত ইষ্ট কাৰ্বি আংলঙত 8,000 হেক্টৰ, মেইন 60,000 বিঘা। ইয়াত চক নাই, এইটো চব আমিতো মিছা কোৱা নাই। ইয়াৰ পিছত ইয়াত দিছে ৱেষ্ট কাৰ্বি আংলং। এই তুলিৰাম, তোমাৰ মানুহকেইটা সেইবিলাক ভালকে চাব দে। একো নাজানা, তথ্য নাজানা সময়ত এই প্ৰেছ মিট দিব নালাগে। এইটো ইয়াৰ পিছত ইয়াত চক 7,500 বিঘা, নিয়াৰলি 57,000, এইটো হেক্টৰ হয়, নিয়াৰলি 55,000 বিঘা হৈ যায়। এইটো চব আমি মিছা কোৱা নাই। ইয়াৰ পিছত এই সকলো কাগজ বহুত আছে ইয়াতে, কি ধৰণৰ প্ৰচেছ হৈ আছে। ইয়াৰ পিছত আল্টিমেটলি মই ইয়াত একটা কথা কম, সেইটো কথাটো চব সিহঁতৰ যদি ইনভলভমেণ্ট নাই, সেইটো কি হ'ল? Executive meeting 13 KAC held on 3/10/2024. The Authority of Karbi Anglong Autonomous Council Difu is pleased to constitute a study committee with the following officer: KAC for examining the signing of Memorandum of Understanding MOS with Godrej Company and Patanjali under National Mission on edible oils, palm
NEPO for cultivation of palm in Karbi Anglong, West Karbi Anglong. Yat Mukul Kumar Soika, IAS Principal Secretary আছে, Sim Taro আছে, Dilip Tarang আছে, Ibon Teron আছে, Mijikro আছে. তাৰ পিছত এই সকলো প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত ইয়াত চক the Secretary, Governor of Assam, Director of Agriculture, Assam, Khanapara. Approval of no objection certificate NOC to implement of scheme of partner companies under National Mission on Edible Oil in Karbi Anglong, West Karbi Anglong. No, Yano. Yat, kak dise bosutu? Kak dise? Etu. With Godrej and Patanjali. Hito কৈ আছো আৰু হি কৈছে কি মই আৰু একটা কথা কৈছে দে আপোনালোকক যোৱাবাৰ তাত প্ৰেছ মিট হমেটো very systematically বুলি কৈছে such question will come from you. Please don't be so ignorant. I didn't want to reply to you. কিন্তু আজি হে আমি ইয়াত বহি থাকাৰ কাৰণে আপোনাক ৰিপ্লাই দিছো. This piggery sector, it is a national what is called livestock mission. The Karbi Anglong District Council has nothing to do here. Itu একো কৰিব নোৱাৰে. Itu একদম all India level পৰা Assam যিটো আমাৰ veterinary doctor সকলে by the approval of the National Rural Health যিটো veterinary কিটা আহি কিনি আমাৰ কালিং কৰিছে. More than 420 pigs কালিং কৰিছে. আৰু সেই ইয়াত যিটো আমাৰ তুলিৰাম ৰহাই বুজিব লাগিছিল. মই তাক কৈছো যে তই লাজ নাই নেকি? ইয়াত যে ইমান ডাঙৰ ঘটনা হৈছে তোৰ ভেটেনেৰী ইয়াতে EM কিটা নাই গম নাপায় আৰু হি কি কৰিছে দেট আমাক যে নেশ্যনেল ৰুৰাল যিটো লাইফ ষ্টক পৰা আমাক যে 36 লাখ আমাক দিছে. Here Karbi Anglong Autonomous Council has nothing to do. Please understand this, and if you don't understand, there is no point coming and talking here, just beating the bush. Itu কথা. ইয়াতে হে যে আদানীক যে 18,000 বিঘা দিয়াৰ পিছত আম্বানীক যে 13,000 বিঘা দিয়াৰ পিছত ইয়াৰ পিছত থাৰ্মেল প্ৰজেক্ট 6,000 দিয়াৰ পিছত তাৰপিছত যে এইটো কি কয় ইয়াত কৰি দিছে NOC to APDCL for subletting land in Karbi Anglong district for development of 1,500 megawatt palm storage project AC Executive AC Resolution No. 2 of 20 Executive Committee dated 01/08/2025 at Bimhum Village under Fuluni Renewal Circle. Langso Mipi Development. Yado 1395 বিঘা দিছে. সেইবিলাক গোটেই বস্তু দিয়াৰ পিছত হুলস্থুল হৈ আছে. মানুহে দিব খোজা না. সেইটো কাৰণে টেকফুলি যে ৰামদেৱ হন্তক মাতি দিয়াটো যে হতি কি বেনিফিচিয়াৰী হিচাপে দি যে জনসাধাৰণ ৰাইজৰ দুখীয়া মানুহ য'ত পাম অইল আমাক নালাগে. Tulera, please listen to this carefully. Even the Mizoram government, in spite of planting palm oil tree, they have all uprooted, they have cut down. Hey black kata pisot je apuni je ita palm oil to please Patanjali and Godrej by your boss Himanta Biswa Sharma through him you are giving land. This is not acceptable. Apuni sikar korok 1,00,000 বিঘা যে আপুনি বহুত কানিংলি যে দিব খুজিছে এই কথাটো কিয় স্বীকাৰ নকৰে? সেইটোৱে এইটো কথাটো এই তথ্য দিয়াৰ পিছত তুলিৰাম ৰঙাঙে কি আহে আমি অপেক্ষা কৰি আছো. আৰু অলপ পিছত প্ৰেছ মিট হ'ব. এই কথাটো মই ইয়াত যিটো কৈছো যে তাত যিটো কৈছে বুলি কৈছে মই চবক কোৱা নাই. মই পাৰ্টিকুলাৰলি কাকবা পইণ্ট আউট কৰা নাই যে কিছুমান নিদিয়া বুলি মই কৈছো. আৰু সেইটোতো একদম ফেচ টু ফেচ আমাৰ ৰাহুল গান্ধীয়েও কৈ থাকে গদি মিডিয়াৰ কথা লৈ. আজি যে সেইটো প্ৰেছ মিট কৰিব দিছে সেইটোতো মই ৰাতিয়ে খবৰ পালো তুলিৰামে সেইটো বন্দোবস্ত কৰি দিছে. আৰু আজিও মই কম যিকেইটাক হাৰ্ট কৰিছে মই সঁচাকে গদি মিডিয়া হলে আপোনালোকে যদি এই কথাটো কোৱাৰ পিছতো আপোনালোকে দুখ যদি পাইছে গদি মিডিয়া হোৱাৰ পিছতো মই ক্ষমা খুজিছো. কিন্তু একটাই কথা যে গদি মিডিয়া হয় নে নহয় তো নিজে প্ৰমাণ কৰক.
আৰু মই নিজে পাইছো অফিচত সুধিব আহিছে একটা চেনেল মই আজিও মোৰ মোবাইলত দেখাই দিব পাৰে মই কৈছো মোক সুধিব নালাগে তোমালোকে মোক সুধিলেও আজি ৰাতি দিলে কালি ৰাতিপুৱা মই নাপাম সেই কণ্টেণ্টটো ৰাতিপুৱা নাই মই মোৰ ফেচবুকত দি দিছে যে দ্য কণ্টেণ্ট হেজ বিন ৰিমুভ বাট উই আৰ লাকি যে আমি এইটো আমাৰ হাতত আছিলে বুলি আগৰ পৰা আমি জানো কাৰণে আমি এইটো ডাউনলোড কৰি থৈছো মোৰ ফেচবুকত চালে এতিয়াও গম পাব এইটো কথাই কৈছে যে চবকতো মই কোৱা নাই আৰু সেই কথাটো কিছুমান বোলে কৈছে কিছুমানতো নাই জানো তুলিৰাম ৰংহাঙে আজিও কম হয় কিছুমান মানুহক টকা পইচা দি কাকবাক দম দি ঘৰে ঘৰে পঠাই প্ৰেছ মিট কৰিব নিদিয়া আমাৰ IITৰ আগত মোহন ৰংপিৰ কাৰণেও কিছু কথা উল্লেখ কৰাৰ কাৰণে কাৰাপশ্যন কথা উল্লেখ কৰাৰ কাৰণেও তাক দেখোন জেল ভৰাই দিছে দম দিছে অলপ দিন আগত আমাৰ যিটো টিমুং আছিলে কিমান আমি এইটো খবৰ ল'ব পৰা নাই যে তাৰ ঘৰতো ৰাজেন টিমুং তাৰ ঘৰত বোলে বন্দুক মাৰিব গৈছে এইটো কোনে কৰি আছে যদি এইটো কাৰাপশ্যন এগেইনষ্ট মাটিৰ কথা যদি কোৱাৰ পিছত যদি বিজেপি মাটি এলটমেণ্টৰ কথা এগেইনষ্ট যদি কোৱা হৈছে কাকবা যদি বন্দুক মাৰিব যায় নিশ্চয় কাৰোবাৰ বেক আছে ইয়াত আদাৰ দেন বিজেপি কোনে থাকিব উই আৰ নট পইণ্টিং টু এনি পাৰ্টিকুলাৰ পাৰ্চন বাট নিশ্চয় আছে বিজেপি সকলে সেইটো মই কথা কওঁ আৰু এটা কথা